গৈ চিঞৰিবলৈ? নব, আজি আমাৰ আনন্দৰ দিন, হাঁহি ফূৰ্তি কৰাৰ দিন। এয়া চোৱাচোন। নাচালেও হ'ব, মই ভিতৰৰ পৰা সকলো শুনিছো। সকলো শুনি আছা? তেন্তে তুমি নয়নক অভিনন্দন জনোৱা নাই কিয়? আমাৰ পৰিয়ালত সি প্ৰথম ইঞ্জিনিয়াৰ হ'ব। চোতালত শাৰী শাৰী গাড়ী লাইন হৈ থাকিব। নয়ন, তই কিন্তু খোজ কাজ ল'ব নোৱাৰিবি দেই। প্ৰথম কথা হ'ল মানৱ সেৱা, বুজিলিতো? হ'ব দিয়া, কেঁচা খৰি বৰষুণত তিতিয়া তুমি তাৰে মাছৰ জোল বনোৱাৰ ভাত খোৱাৰ কল্পনা কৰিলাই? আৰে তুমি এইবোৰ কি ক'ব ধৰিছা? চাওক ডাঙৰ দা, ইঞ্জিনিয়াৰিং কলেজত চিট পোৱাৰে পৰা ইঞ্জিনিয়াৰ হৈ ওলাই অহালৈকে সম্পূৰ্ণ 4টা বছৰৰ প্ৰয়োজন। আৰু এই 4টা বছৰত মই মোৰ আৰু বিমলৰ সংসাৰখনৰ বাজেট এটকাও কমাব নোৱাৰো। মানে সৰু ভাইকক ইঞ্জিনিয়াৰ কৰোঁতে উপাৰ্জনৰ টকা খৰচ হোৱাটো মই নিবিচাৰোঁ। চিঞৰিলে সকলো সমস্যাৰ সমাধান নহয় দাদা। নয়ন, এইজন তোমাৰ ডাঙৰ ককায়েৰে ৰিক্সা চলায় আৰু এইজন সৰু ককায়েৰাই এটা সাধাৰণ শিক্ষকৰ চাকৰি কৰে। গতিকে এই অৱস্থাত তুমি ইঞ্জিনিয়াৰিং পঢ়িবলৈ যোৱাতকৈ সাধাৰণ পিয়ন বা চকীদাৰৰ চাকৰি এটা কৰাটোহে মোৰ বোধেৰে বেছি জ্ঞানী লোকৰ কাম হ'লহেঁতেন। এনেকৈ খং কৰিব নাপায় বুজিছ? কিছুমান তিৰোতা মানুহে এনেকৈ কয়। হ'ব যা যা যা। মই নাযাওঁ ডাঙৰ দা, মই ইঞ্জিনিয়াৰ পঢ়িবলৈ নাযাওঁ। নয়ন, এই ন তোৰ আকৌ কি হ'ল? মোৰ কি হ'ল তোৰ দেখা নাই ডাঙৰ দা? ইমান দিন ৰঙীন কল্পনাৰ মাজত ডুব গৈ থকা তোৰ এই নুমলীয়া ভাইটোক নহ'বই কঠিন বাস্তৱৰ পৃথিৱীখনলৈ উভতাই আনিছে। সঁচা ডাঙৰ দা, তহঁতৰ উপাৰ্জনৰ ধনেৰে মই ইঞ্জিনিয়াৰ পঢ়াতকৈ এতিয়া পিয়ন চকীদাৰৰ চাকৰি বিচাৰি ঘৰখন চলাতে গুৰুত্ব দিব লাগে। নয়ন, ময়ো সেই তাহানি দিনৰ মেট্ৰিক পাছ কৰা মানুহ বুজিছ। অভাৱৰ কাৰণে ৰিক্সা চলালেও শিক্ষাৰ মূল্য মই খুব ভালকৈ বুজি পাওঁ। কিন্তু তই ভাবিছ নেকি এই দুখন ভৰিৰে এতিয়াও 10 ঘণ্টাকৈ ৰিক্সা চলাব পাৰোঁ? আৰু তোক ইঞ্জিনিয়াৰ কৰিব লগা হ'লে মই ৰিক্সাৰ চকা দিন ৰাতি একাকাৰ কৰি দিম। কিন্তু ডাঙৰ দা, ইঞ্জিনিয়াৰ পঢ়াওঁতে খৰচ কিয় মই জানো কিমান হয়। হেৰৌ, তই মোতকৈ বেছি নাজান না? এই বিমলক BA পাছ কৰাওঁতে যিমান টকা খৰচ হৈছিল তাৰ দুগুণ, খুব বেছি হ'লে 3 গুণ। এইটো হ'ব, তই এতিয়া যুদ্ধলৈ লোৱা সৈনিকৰ দৰে সাজু হ আৰু কষ্ট তোক মই দিম, গম পালি? ডাঙৰ দা, শুনিছিলো দেৱতা দৰ্শন কৰিবলৈ হেনো যুগ যুগ বছৰ ধ্যান কৰিব লাগে। মই কোনো তপস্যা ধ্যান নকৰাকৈ তোৰ দৰে দেৱতা দৰ্শনে মোৰ জীৱন ধন্য কৰি ডাঙৰ দা। মই ইঞ্জিনিয়াৰ কৰিব যাম ডাঙৰ দা। তই মানুহ নহয়, তই দেৱতা ডাঙৰ দা। মই দেৱতা। এই লোৱা কিন্তু তোৰ ওচৰত পৰা চৰ্ত আছে। সত্ৰ? কি সত্ৰ? মই ইঞ্জিনিয়াৰিঙত এডমিশ্যন লোৱাৰ আগতে তই বিয়া পাতিব লাগিব। কিয়? এইবিলাক বুজিবলৈ একো নাই। মুঠতে মই ইঞ্জিনিয়াৰ এডমিশ্যন লোৱাৰ আগতে তই বিয়া পাতিব লাগিব। মই বিয়াৰ কথা সেইদিনা চিন্তা কৰিম যিদিনা তই ইঞ্জিনিয়াৰ হৈ এইখন ঘৰৰ চোতালত ভৰি দিবি। তাৰ মানে 4 বছৰ। 4 বছৰহে একো নহয় যা। শুনিছো ভিতৰকাৰ অভিমানী ডাঙৰদাৰ মই সকলো কথা শুনি আছো। ডাঙৰদা, তই ভাবিছ নেকি তোৰ প্ৰত্যেকটো সিদ্ধান্তক আমি চকুকান নোহোৱা মানুহৰ দৰে নীৰৱে সহ্য কৰি যাম, শুনি যাম? আমাৰ মানুহ কৰাৰ নামত তোৰ জীৱনটো ধ্বংস হৈ যোৱাটো আমি বলিউডে চাই থাকিম? নহ'ব ডাঙৰদা, নহ'ব। 4
বছৰৰ কথা বাদ দে অহা 4 মাহৰ ভিতৰত তোৰ বিয়া হ'ব লাগিব 4 মাহ হৈ কিয় কৈছা বৰুদা অহা 4 সপ্তাহৰ ভিতৰত ডাঙৰ দাৰ বিয়া হ'ব লাগিব একদম কাৰেক্ট অহা 4 সপ্তাহৰ ভিতৰত ডাঙৰ দাৰ বিয়া হ'ব লাগিব হা ঠিক আছে মই তহঁতৰ কথা মানি মই বিয়া পাতিম কিন্তু তাৰ আগতে মই মোৰ এটা চৰ্ত মানিব লাগিব ডাঙৰ দা তোৰ বিয়াৰ কাৰণে মই সকলো চৰ্ত মানিবলৈ ৰাজি আছো তেনেহ'লে শুন কওক প্ৰত্যেক মাহে ৩,০০০ টকাকৈ হোষ্টেল খৰচৰ নামত এই দৰমহালৈ পঠাব লাগিব তই পাৰিবি মানে দাদা জানো ভৰিয়ে টানি থকা ৰছী চেৰে নাচি থকা তই এটা প্ৰাণহীন পুতলা আৰে ভিতৰত নহয় 10 বাজিব হ'ল স্কুললৈ যা মোক আৰু একো নকবি নহয় আগতে তই ইঞ্জিনিয়াৰ হৈ আহ তাৰপিছত মই চাই থোৱা ছোৱালীজনীক তহঁতক বৰ হিচাপত উপহাৰ দিম এতিয়া যা কলেজলৈ যাবৰ বাবে সাজু হ'ব যা সঁচা ডাঙৰ দা যা তই বিয়া পাতিবি পাতিম যা